বাৰীৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। পাকঘৰত ভাত দাইল হ'ল, ভাজিও বনালোঁ বাৰু, কিন্তু আৰু কিবা অকণমান বনাওঁ নিচিনা লাগিলে। ভিতৰত মানে এইবোৰ কিবাকিবি কুন্দুলি চুন্দুলি, ধুন্দুলি, ভাতকেৰেলা তেনেকৈ আছে, কিন্তু সদায় সদায় খায়ে আছোঁ, কিমাননো খাম। সেইকাৰণে ৰঙালাও কেইটামান কাটি আনোগৈ বুলি এইফালে মই বাৰীলৈ সোমাই আহিলোঁ। এইফালে ৰঙালাও কেইটামান পালোঁ, ৰঙালাও কেইটামান ছিঙি ল'লোঁ। এইফালে টেঙা এটা ছিঙি লৈছোঁ ভাতৰ লগত খাবৰ কাৰণে, যিহেতু ইমানেই গৰম পৰিছে, টেঙা নোখোৱাকৈতো থাকিব নোৱাৰি ন। এইফালে ৰঙালাও খাই কোনে কোনে ভাল পায় জনাব। এইফালে ৰঙালাওত আলু তাৰপিছত বুট দি তেনেকৈ ভাজি খাম। এইফালে আজি আমাৰ আকৌ এইফালে বাৰীলৈ সোমাই আহোঁতে দেখিলোঁ এইফালে মাটি কঁঠাল এটাও লাগি আছে। তাৰপিছত আৰু এটা আছে দেই, আপোনালোকক দেখাই আছোঁ ৰ'ব। এইয়া এইফালে দুটি লাগিছে আৰু মাটি কঁঠাল। যেতিয়া পকিব খাম, আপোনালোকে খাই কেনেকুৱা পায় জনাব দেই মাটি কঁঠাল। এইফালে আজি মই ৰঙালাও বনামগৈ এতিয়া। এইফালে আজি ভিডিঅ'টো একদম বাৰীৰ পৰাই।